ইমান মানুহ আছে সব মানুহে মানে আমাৰ দুটাক মিলি বেঙেনা দিবলৈ আজি মানে কোনো কাকো বেঙেনা নিদিব হা আজি ভাজা বেঙেনা পোৱা বেঙেনা একো নচলিব হা আমি মানে কেলে আহিছো গম পাইছে মই কেলে আহিছো মানে অঙালী বিহুটো যে আহি পেলাই গুচি গৈছে বিহুৰ ওপৰত অকণ আলোচনা বিলোচনা কৰিবলৈ আহিছো আপোনালোকে আমাৰ লগত আলোচনা বিলোচনা কৰিছেনে আপোনালোকে ইমান ধুনীয়াকৈ আমাক সহযোগ কৰিছে ইমান ধুনীয়াকৈ আশীৰ্বাদ দিছে ইমান ধুনীয়াকৈ মৰম দিছে মই আপোনালোকক কিবা এটা দিওঁ চবে ভগাই ভগাই ল'ব কোনো কাজিয়া নকৰিব হা চবে ভগাই ভগাই ল'ব অকণমান বস্তু চবে ভগাই ভগাই ল'ব ইয়াত বহি টকা উঠি টকা শুই টকা সাৰ পাই টকা আগফালে টকা পাছফালে টকা এইফালে টকা সেইফালে টকা চব মানুহৰ কাৰণে যে ইমান মস্তি লাগিছে কিন্তু ইয়াত থকা আয়োজক নামেৰীবাসী আয়োজক মই বহুত দুখেৰে ক'বলৈ পাই সুখী হৈছোঁ যে আহোঁতে কেকে চাই মই ইয়ালৈকে আহিলোঁ ইয়াত আমি আছিলোঁ ইক' কেম্পত আছিলোঁ কিন্তু আজি শ্ব' মই অকলে কৰিব লাগিব কিয় কওকচোন মণিবৰ পৰা ফোন আহিছে মণিবই কিবা ভাত বনাব নোৱাৰা পাল কৰিছে আৰু কেকেচাক ফোন এটা কৰিছে কেকেচাকো জানে আৰু মণিবলৈ কিবা মহকে গুচিয়ে গৈছে গাড়ী চাই এতিয়া কেকেচাই মোক কৈছে তই অকলে শ্ব'টো কৰা আৰু ভাল হ'লেও ভাল হ'ব বেয়া হ'লেও বেয়া হ'ব মুঠত মই যামগৈ আৰু মুঠত মই অকলে অকলে চবো আপোনালোকে ইনজয় কৰিব আৰু ঠিক আছেনে এই মোৰে মানুহজনী মতা মানুহৰ সবতকৈ দুখৰ কথাটো কি জানেনে যেতিয়া কিবা এটা বিশেষ কাম কৰিম বুলি ভাবোঁতে মাইকী মানুহৰ ভাত বনোৱা পাল পৰে মই কিবাকে ভাতকেইটা যতনাই থৈ আহিছোঁ আৰু দেই আপোনালোকৰ মৰমত ভালে আছেনে সকলো আও হৰি এটা কথা এতিয়ালৈকে আমি 30ৰো অধিক এবভ 30 আমি শ্ব' কৰিলোঁ মই কোৱাই নহয় আমাৰ লগত 5টা মানুহ আহে আমাৰ মোহন আপ্পাকে ধৰি 5টা মানুহে ক'ব ইমান ধুনীয়াকৈ মঞ্চ সজোৱা এইখনেই পালোঁ সঁচাকৈ মানে ভাল লাগিছে ইয়াতে বহুত মানুহ আছে ন আমি পিছৰ ফাললৈকে দেখা নাই আমি নেদেখাটো ডাঙৰ কথা নহয় তেওঁলোকে আমাক দেখিছেতো বোলে বসন্ত কালৰ কোলা কুলি মোৰ কথা খোলা কুলি আৰু হৰি এই মজা প্ৰথমে আপোনালোক সকলোকে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ ভগৱানে আপোনালোক সকলোকে কুশলে ৰাখক খালি আৰম্ভণিটো মোৰ পৰা কৰক নতুন বছৰৰ শুভেচ্ছা জনালোঁ লগতে নামেৰী বিহুৰ চপা লগা গাঁৱৰে বিহুৰ সভাপতি মহোদয়কে প্ৰমুখ কৰি সমূহ বিষয়ববীয়া কৰ্মকৰ্তাক বিহুৰ উলগ তথা শ্ৰদ্ধা জনালোঁ লগতে পেণ্ডেলৰ দাদা লাইটৰ দাদা চাউণ্ড বৰ ধুনীয়া দেই থেংক ইউ চাউণ্ডৰ দাদা সকলোকে
একেলগে বিহুৰ উলগ জনালোঁ আৰু বিশেষভাৱে উলগ জনালোঁ সেই আৰক্ষী বিষয়া কৰ্মকৰ্তাসকলক যিসকলে আপোনালোকক আমাক প্ৰতিৰক্ষা দি এই অনুষ্ঠানটো সাফল্যমণ্ডিত হোৱাত সহায় কৰি আছে তেখেতসকলক বেহাৰবাৰী আউটপোষ্টৰ তৰফৰ পৰা মই কৃষ্ণ কমল খাটনিয়াৰে শ্ৰদ্ধা জনাইছোঁ জয় হিন্দ বিহু গাঁও এইটো আমাৰ মেছেজ আহিছে আকৌ আহিছে এটা কথা দেই শ্ব' চলি থকা সময়ত মোবাইলবিলাক চাইলেণ্ট কৰি ৰখা ভাল কাৰ মেছেজ অ' কৃষ্ণ মোৰে আহিছে সোমাল কি সোমাল বা সোমাল পইচা সোমাল আপুনি নামেৰি দেখুৱাই আহিছে বেঙেনা দিবলৈ আহিছে চা কি হ'ল পৰহি কেইকেইটা দৰমহা সোমাইছে মৰিব কৈ থকা শুনিছোঁ আজি আকৌ এটা পইচা ক'ৰপৰা সোমাইছে দৰমহাহে অকল থাকে নেকি মাহত সোমাবলৈ মই LPG গেছৰ 237 টকা এটা সোমাল দেই আজৰি আৰু দেই আজৰি এইটোৱে টেনশ্যন হৈ আছিল আৰু বাকী এনে বেহাৰবাৰী চাই আছেনে আমাৰ এই পিতৌ আমাৰ পিতৌ যে এয়া হেৰি ওলাইছিল চাইছিল মিষ্টাৰ ইণ্ডিয়া মাজতে যে ইংলিছ বাইদেউ আহি ইংলিছ পঢ়াইছিল চাইছিল নে বোলে শুনিওক সৰ্বজন মুহুৰ বছৰ শুনি চাইছিল নে নাই বোলে তুলসী তলা মৃগ পহু চৰে বোলে ঘৈণী নথকা ঘৰত দিনতে চলে বোলে শুনিওক সৰ্বজন মুহুৰ বচন বোলে শুনিওক সৰ্বজন মুহুৰ বচন বোলে এটা হাত দুটা মানুহ জেগাতে খতম বিহু এটা এনে এটা কথা কওক চিৰিয়েলত দেখাতকে ধুনীয়া দেখিছে নে নাই মই য'ত মণি নাথাকে ত'ত ধুনীয়াকৈ আহে আৰু মণি নাই কাৰণে মই সকলো ৰাইজক মণি নাই কাৰণেহে দেই নহ'লে ইয়াতে জীয়াৰী বোৱাৰী বহুত থাকে মণিয়ে মোক বহুত ধৰি ৰাখে মানে মই আগুৱাব নোৱাৰোঁ মণি নাই কাৰণেহে মই সকলোকে একদম অন্তৰৰ পৰা জুই একুৰা জ্বলা দেখিলোঁ এই চাউণ্ডটো কিন্তু সঁচাকৈ ধুনীয়া দেই সঁচাকৈ ধুনীয়া ককাই একদম মজা লাগি গৈছে থেংক ইউ এতিয়াহে মানুহবিলাক লাহে লাহে দেখিছোঁ প্ৰথমে ধোৱা খোৱাকৈ সোমাই আহিলোঁ মানে যিমানে নহয় মাইকী মানুহ ভাত বনোৱা পাল পৰিলে মূৰটোৱে কাম নকৰে বিশ্বাস কৰ হয়নে মই কিন্তু মই চাওক আজি চাওক দেই আজি এটা কথা চাব নাৰীসকলে নিজৰ মাকৰ ঘৰখন এৰি থৈ গিৰিয়েকৰ ঘৰলৈ গুচি আহে আমি গিৰিয়েকে কিন্তু তেনেকৈ জীৱনৰ কাৰণে আমাৰ ঘৰখন এৰি থৈ কাৰোবাৰ ঘৰত থাকিব নোৱাৰোঁ কিন্তু পাৰিম নে আমি ল'ৰাবোৰে নোৱাৰোঁ নিজৰ মাকৰ ঘৰখন এৰি থৈ গুচি আহে গিৰিয়েকৰ ঘৰলৈ গোটেই জীৱনৰ কাৰণে য'ত তেওঁলোকৰ মৃত্যু হ'বগৈ সেই ছোৱালীজনীয়ে এমাহ পাছত বিয়া হোৱাৰ এমাহ পাছত মাকক ক'ব পাৰে মই ঘৰলৈ যাওঁ দে হয়নে নিজৰ ঘৰৰ পৰা সেইখন ঘৰ নিজৰ হৈ যায় কিমান ত্যাগ কৰে মহিলাসকলে নাৰীসকলে আমি বুজাটো প্ৰয়োজন সেইকাৰণে নাৰীক সন্মান কৰিব লাগে আৰু এইখিনি সন্মান মই কৰোঁ কাৰণে জগতে মোক তিৰোতা সেৱা বুলি কয় মণিজনীক মই ইমান ভাল পাওঁ বিশ্বাস নকৰিব আপোনালোকে মণিক মই কিমান ভাল পাওঁ ৰোমিঅ'য়ে জুলিয়টক কিমান ভাল পোৱা নাছিল লাইলাই মজনুক কিমান ভাল পোৱা নাছিল মই মণিক যিমান ভাল পাওঁ মণিৰ কাৰণে মোৰ নেলু কাটি দিব নোৱাৰিলেও মানে আগ এটা হ'লেও মাৰিব পাৰিলোঁ হাঁহি আছে যা যোৱাটো ঘৰৰ ভিতৰতে কিন্তু মইহে দেখিছোঁ যিমানে ধৰক এটা কথা মণিৰে মোৰে যিমান নে কাজিয়া নহওক কিয় মাৰটো কোনে খায় তাৰ পেকেটাটো মণিপুৰ একোৱে কৰিব নোৱাৰে মণিপুৰে যেতিয়া পেকেটা দম দিয়ে কেতিয়াবা আকৌ দোকানলৈ আহে মোক পিটিবলৈ এটা কথা আমাৰ ল'ৰা ছোৱালী নাই মণি আৰু মোৰ এয়া কম দুখ নহয় কিন্তু ল'ৰা ছোৱালী নাই আমি তাৰপিছত কিন্তু আমাৰ এই মোহনক তুলি লৈছোঁ নিজৰ সন্তান বুলি কিন্তু
আজি নামেৰি আহি গম পালো আমি বোলে মোহনক তুলি লোৱা নাই মোহনেহে হেনো মাক বাপেকালক তুলি লৈছে সঁচাকে বিশ্বাস কৰক মণিক মই আজি হাবিলদাৰ কৰোঁ মোৰ ঢেৰ ধন টকা পইচা নাথাকিব পাৰে মই আপোনালোকৰ স্বামীয়ে আপোনালোকৰ পত্নীসকলক যেনেকৈ কাপোৰ দিছে কিবা দিছে মই দিব নোৱাৰিব পাৰোঁ কিন্তু মণিক মই বিহু দিনা ডাঙৰ দামী চাদৰ দিব পৰা নাই কিন্তু সাধাৰণ কটনৰ এটা ব্লাউজ দিছোঁ মৰমৰ কেতিয়াও কমি হ'বলৈ নিদিওঁ মোৰ ঘৈণীজনী ৰাতিপুৱা উঠি চাওক আজি পৃথিৱীখন যুদ্ধ বিগ্ৰহে নেৰাখে পৃথিৱীখন ৰাখিব কিন্তু মৰমে য'তেই প্ৰেম ত'তেই ভগৱান আৰু আমি মৰমৰ বহিঃপ্ৰকাশ কৰোঁ পিতৃ মাতৃয়ে নিজৰ সন্তানক পতিয়ে পত্নীক প্ৰেমিকে প্ৰেমিকাক সদায় চুমাৰে আমি মৰমৰ জাহিৰ কৰোঁ কৰোঁনে চুমাটো একো বেয়া নহয় আজি মণিক মই দামী চাদৰ নিদিব পাৰোঁ কিন্তু বিহু দিনা বিশ্বাস নকৰিব বাঁহী মুখতে মৰমৰ কেতিয়াও কমি হ'বলৈ নিদিওঁ মই পুলিচত চাকৰি কৰোঁ মোৰ সময় কম মই তাইক ইমান সময় দিব নোৱাৰোঁ কিন্তু যেতিয়াই দুপৰীয়া টিফিন টাইমত ভাত মুঠি খাবলৈ আহোঁ ভাত খোৱাৰ আগতে তাইৰ কপালত কিন্তু মই দিওঁৱেই আজি অনুষ্ঠানত আহিছোঁ অনুষ্ঠান শেষ হোৱাৰ পিছত তাই মোক খবৰ ল'ব জান অনুষ্ঠান ভালে ভালে গ'লনে মই ক'ম গ'ল জান তাই ক'ব গুড নাইট মই ক'ম গুড নাইট বুলি কৈ কিন্তু সেই ৰাতি শোৱাৰ আগতো মই এটা মৰমৰ কমি হ'বলৈ নিদিওঁ মুঠতে মই ললিপপ চুপাৰি খেলা চুটি আছে মই যে অকলে অকলে উঠি আহিছোঁ তেতিয়া সেই চুকৰ চালে দিছিলে মোলে চাই এটা দি দিছোঁ এতিয়া যে মই সময় পাইছোঁ এইকাৰণে কোৱা বা এনেকৈ চুমা খায়নে হেৰ মানুহে ইমান ষ্ট্ৰংলি চুমা নাখাবি দাঁত খুলকি আহিব গান এটা গাওঁনে মিউজিকটো গ'লে গ'ল আমাৰ ইতা হাঁহিছে চোৱা আইতা ঘৰত চোন নাই অ' মৰম জান আইতা ঘৰত চোন নাই আইতা ক'লে গৈছা আইতা বন্ধন গোটৰ মিটিঙত গৈছে ঘৰত চোন নাই গাঁৱৰ গোপিনীয়ে বিহুখন পাতিছে চিৰা পিঠা নিগনিয়ে নিগনিয়ে কেনেকৈ খাবলৈ পালে মানে আইতা যে বন্ধন গোটৰ মিটিঙত গৈছে পিঠা খোপাটো ঢাকিবলৈ পাহৰি গৈছে চাহ নিগনিয়ে খাই চাফা কৰি পেলালে গাঁৱৰ গোপিনীয়ে বিহুখন পাতিছে চিৰা পিঠা বনালিনে না ভৰি পিছল খালে খামুচিবা পিছে মন্তি চলিলে গাব পাৰিছেনে গাব পাৰিছেনে হৈছে নে নাই এটা কথা দেই যিমানে অসমীয়া ভাষণ নিদিওঁ ইংৰাজীত দুএষাৰ নক'লে মোৰ কিবা ভাল নালাগে মই ইংৰাজী ছাবজেক্টটোৰ ওপৰত সাধনা কৰি আছোঁ ন Then ladies and gentlemen, we are very thankful because it's our first time in the show. Very happy Bihu to all of you. And we are very joyful. We are very joyful because it's our girl. You are where you to bring to me. অসমীয়াতে ক'ব ছাৰ ৰাইজে একোৱে বুজি নাপাইছে ৰাইজে বুজি নোপোৱাটো বাদ দে মই ঘণ্টা একো বুজি পোৱা নাই তোৰ কি প্ৰব্লেম হোৱাট ইজ প্ৰব্লেম ইট ইজ শ্ব'
আপুনি যে ইংলিছত ভাষণ দি আছে Yeah. তাৰপিছত Why is the problem in the show? আপুনি যে বুজি নোপোৱা ইংলিছ কৰিব মানুহক কৈ আছে লাষ্টৰ ইংলিছটো মোৰ গালে আহি যাব মই ইংলিছত ভাষণ দিবলৈ মানুহ এটা চব যাবগৈ আৰু কিয় যাবগে কিয় যাবগে বেহাৰবাৰী আউটপোষ্ট ইমান ভাল পায় তোক মোক ইমান মৰম কৰে কিয় গুচি যাবি লাগিলে আমি সমিতিৰ সৈতে আলোচনা কৰি গোটেই বাঁহ বান্ধি দিম মানুহ ওলাব নোৱাৰে দে না ইংৰাজী আজি মোহনে ইংৰাজী দিব পাৰিলে মানুহখিনিয়ে প্ৰাউড ফিল কৰিব দে ৱাৰ so proud for you ভাষণ ইংলিছত মই চেষ্টা কৰি চাম চেষ্টা অসভ্য একোৱেই নাছিল Wait, Tinox! Okay! ইংলিছত যদি তই ইংৰাজী দিগদাৰ পাইছ আৰবিত দে তুমি মই ভাত দেখা দেখাই মোৰ দিব দেখা চিনেমা লগানে মোৰ গেলা আমি নোৱাৰো চিনেমা তেৰি সময় কৈছে কিবা বুজি পাইছেনে নাই পোৱা আমিয়ে বুজি পোৱা নাই আপোনালোকে কি বুজি পায় ইংলিছতে দি দিওঁ আচ্ছা ইংলিছত অকণ ভাষণ দিবলৈ ওলাইছোঁ চেষ্টা কৰিছোঁ চেষ্টা অসভ্য কৰি নাছে কিবা এটা খাইব লাগিছে নেকি চা সঁচৰ ভোকো আছে খাবি মানে মোৰ খালী পেটৰ ইংলিছটো নোলায় আৰু পেটি মাৰিছেনে নাই কেনেকৈ খালী পেট হ'ল পেটিডাল আছেই নহয় দে ক যাহ যোৱাটো এইটো মৰমো লাগে এইটো ঐ তই যিটো ইংৰাজী কৈছ এইটো ইংৰাজী শ্বেক্সপিয়াৰো কোৱা নাছিল ভাল হৈছে ধৰ Ladies and gentlemen, বোলে www.com বাকীখিনি পিছত কম আপোনালোকে যিদৰে সহযোগিতা তই বোলে আকৌ বাকীখিনি পাছত ক এই www.com বাকীখিনি পিছত কম মানে অকল পিছৰ পৰা কম উপস্থিত মানে মই অকণ দীঘলীয়াকৈ কৈছোঁ আৰু কোনোবা দিনা আলজিভাখন মিক্সি মেচিনত গুড়া কৰি দিম তই কিয় ইমান ভুল ভুলকৈ ক উপস্থিত তই চকু মোৰ মানে মোৰ জিভাখন দি যে য'ত লাগি উঠা ইয়াৰ উপস্থিত মোৰ অতিকৈ মৰমৰ বঢ়িয়া তাতো কৈ চেনেহ মুগা মুহুৱা বিহু হৈ গ'ল হা একো নহয় বিহুৰ অনুষ্ঠান নহয় জানো এটা সৰুকি যাব পাৰে মূৰ্তিকৈ মৰমৰ তাতো কৈ চেনেহ মঞ্চৰ ওপৰত বিশ্ব আৰু তলতো বিশ্ব এফালে বিশ্ব আৰু সেইফালে বিশ্ব মোৰ অতিকৈ মৰমৰ বয়োজ্যেষ্ঠ ভাইটি ভণ্টিসকল আৰু কণ কণ বৰ্তা বৰমাসকল খেলি মেলি কৰি আছে মানে ভাতৰ আগত সবকে সমান কৰিছোঁ আৰু খেলি মেলি হৈছে হ'লেও আজি অঁ ধুনীয়া আহি গ'ল এতিয়াহে মেইন ভাষণ কি হ'ল? আজি কি হ'ল লেখি উপনি হৈছে ইমান খজুৱাই আছে আজি দে কাঁহী পাতি ল দে আজি খুব সাৱলীল হৈছে ভাষণ খালি আজিৰ পিছত এনেকৈ ঠেলা এটা মাৰ আজি বোলে জুন জুলাই আগষ্ট মোৰ ভাষণ এটা সমাপ্ত ভাষণটো বেছি দীঘলতে মানুহে আমনি পাওঁ চান হাই নকলিয়ে দেখোন এটা কথা দে আপোনালোকে যেনেকৈ সহযোগ কৰিছে সহযোগিতাটো আমি অনবৰত কাম্য আমাৰ অনবৰত কাম্য আমি বিচাৰোঁ এনেকৈ থাকক আৰু যি
যিদৰে হাঁহি ফূৰ্তি কৰিছে সেইদৰে সদায় হাঁহক, খোলাকৈ হাঁহক, প্ৰাণ খুলি হাঁহক। এই কাৰণে কাৰণ কোনে জানে কেতিয়া তাৰ ওপৰৰ পাৰি তাত সৰি যায়। সদায় আইদেউ আমি সোমাই হাতত যিদৰে উৎসাহ দিছে, এই উৎসাহ আমি কেতিয়াও নেপাহৰোঁ। সঁচাকৈ আপোনালোকৰ এই উৎসাহে আমাৰ আশীৰ্বাদ, সঁচাকৈ ভাল লাগে। তথাপিও কেতিয়াবা ইমান ভাল লগাৰ মাজতো কেতিয়াবা আমি আৱেগিক হৈ যাওঁ। কিছুমান ব্যক্তিগত জীৱনৰ হয়তো কথা মনত পৰি যায়, ৰাইজৰ এই মৰম পালে, যাৰ ফলত আৱেগিক হৈ যাওঁ। চবেই চিঞৰিছে, ভাল লাগিছে, কি হৈছে? কিন্তু বোৱাৰীসকলে যে উৎসাহ দিছে, মই সোমাই বোৱাৰীসকলে যে উৎসাহ দিছে, মোৰ বায়না ঘৰত খুলটোলে মনত পৰি গৈছে। একো নাই, আজি মনিব নাছে কি হ'ল, মই আপোনাৰ লগত আছো। ঘৈণী জেগাত তই থাকি কি ঘটিটো কৰিলি? এনেকুৱা অনুষ্ঠানত মণিক আনিবলৈ পালেহে মোৰ জীৱনটোৱে সম্পূৰ্ণতা পায়। কিন্তু কি কৰিম, ইমান মানুহৰ ভিৰ, মোৰ আঙুলি ধৰি তাই আহিবই যেনিবা, কিন্তু কাৰ আঙুলি ধৰি কাৰ ঘৰ পাবগৈ কোনে চাই থাকিব? বিহু এটা গাঁৱনে তই যে অহুডাল দি উস্তাদি মাৰিছ, তই গা তাৰ সলনি, তই গা। মই গাম নেকি? তই পাৰিবি গাব? গাওঁ, পাৰিবিনে? আটাত কমিতে বাহমান দিব মানুহ। ই ধুনীয়া গায়, খালি অকণমান স্কেলৰ প্ৰব্লেম হয়। এতিয়া যেনেকৈ মই গালোঁ, এই যাপে সি গাইছে স্কেলৰ অকণ প্ৰব্লেম। যদি আপোনালোকৰ আশীৰ্বাদ থাকে ই নিশ্চয় পায়। যা যোৱাটো মৰমো লাগে চা। বিহু এটা গাওঁ, আপোনালোকে ক'লেহে গাম আৰু। দাদা, এইটো ৰিভাৰটো দিলেতো মিলাই দিব, মানে মাংস দিয়া চব মছলা দি দিব। হেল্ল' 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 মাইক টেষ্টিং, মাইক টেষ্টিং, হেল্ল' মাইক টেষ্টিং। সেইডাল কি কৰি আছ? মানে গান গাব মাইক টেষ্ট কৰি লৈছে চা। এইটোলে বাপেৰক টেষ্ট কৰি ল। হেল্ল' দেউতাক টেষ্টিং, দেউতাক টেষ্টিং, হেল্ল'। গাইটো সহযোগ কৰিব। তালুক ফুটি জীৱ ওলাই যাব। তা মাথা ঘূৰাই গৈছে চা। ঘূৰাবই, মাথা থকা ল'ৰাটো। গান এনেই চিঞৰি দিলে, মাইক্ৰফোন এটা লৈ চিঞৰি দিলে সি গায়ক নহয়। গায়ক হ'বলৈ সাধনা লাগে, স্বৰৰ সাধনা লাগে, মানে কান্দলীয়া স্বৰ। এইবিলাক লাগে দে। মানুহ কেইটামান কিবাকে গোট খাইছে, আকৌ খেদ গেধা। স্বৰৰ সাধনা কৰ দেই, ধুনীয়াকৈ কৰ। কি জুমি আছ? আপুনি চাবলৈ দিছে, চাই আছো। চাহটো চাব নালাগে, চাহটো গা। মাৰ মূৰটো বুজাই দিয়, অকল চাহটো গাছা ৰে ৰে কি আপুনি ৰে ৰে
তোমাৰ ৰডাল নুফুটে এইবাৰ দেৱালীলৈ ফুটাই দিম টিকাত বোম বান্ধি দিম বোমে ৰয় একেলগে ফুটিব দিয়া ৰেটো তই এই খোৱাতে হাঁহিছে চা মোক থাকে কৃষ্ণ হে জয় হৰি গোপাল ৰে গা আমাৰ মিউজিকত এজন ভাইটি আহিছে আপোনালোকে আশীৰ্বাদ দিয়ক তেওঁ যেন আৰু ওখ নহয় তম ঠিকে গোটেই জাতি বা আনালে তেখেতৰ যিটো ঢৌ শিকাই আছে বহুতে আদিবাসী ইমান পাব গায়তো আছে সেইটো গা নহয় মোৰ নেনুৰ গাটো সঁচাই দেই এনেকৈ কিন্তু আমাক যেন সদায় বেহা বাইখন চাই হঁহুৱাই ৰাখে আৰু ধন্যবাদ নে গা এইটো ল'ৰা ছোৱালীয়ে গান শিকাবলৈ ধ্বংস হ'ব মই একদম বুজি নাপাইছোঁ শুন মই তোক কওঁ কেতিয়াবা আমাৰ কি হয় বিশেষকৈ আমি কুঁহিয়াৰ জাতীয় বেছি যদি টান বস্তু খাওঁ তেতিয়া আমাৰ এই জ্বৰটো লগ হৈ যায় বা মাংসৰ টান যদি আমি হাড়দি চুবাই দিওঁ এই জ্বৰটো লগ হৈ যায় এনেকৈ আমি লৰাব লগা হয় কুঁহিয়াৰ খাই হয়নে বাৰু মই কোৱাটো সেই ফিলটো ৰাখি পাগলটো এইটো কিয় নোৱাৰা ৰেডি এনেকুৱা গানৰ মাত্ৰ আপোনালোকে দেখিছে একো নাই বোলা এইটো মাতি আনিছোঁ এইটো যোৱাটো দেই এইবোলা আনচোন এইবোলা এইজন আমাৰ দাদাই গোটেই শ্ব'বিলাক মেনেজমেণ্ট কৰি নিজে হাঁহি থাকিব পৰা নাই দৰ্শকে হাঁহাটো বাদ দিয়ক এইজন খুব ভাল এক্টৰ বেংগলী যে অফিচাৰ এজন ওলাইছিল চাইছিল জাতীয়তাবোধৰ এপিছ'ডটো তেখেতে কৈছিল দাদাই তেখেত নিজে হাঁহি ধৰি পেলাই লুকাই দিছে যাওঁ যোৱা কওক আমি মানে বহুত শ্ব' কৰিছোঁ আজি আপোনালোকৰ সন্মুখত মানে এনেকুৱা হাঁহি উঠিছে কিয় আপোনালোকেতো হাঁহিছে সমানে আমিও হাঁহিছোঁ হ'ব দে কথা ভালেই কাটি এনেকুৱা মিউজিকৰ মাষ্টাৰবিলাক ক'ত দেখিছ মানে তই আজি মাইক্ৰফোনটো পাই পেলাই তই গায়ক হোৱা মানুহ মইতো তেনেকুৱা মানুহ নহয় মই একদম সৰুৰ পৰা সাধনা কৰা মানুহ তই চাবি নেকি চাৰে গা মা পা ধা নি সা চাৰে গা পা মা গা ৰে সা 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 কোন চাৰে গা ৰে গা মা পা মা পা ধা নি ধা নি সা নি ধা নি ধা পা ধানি পা মা পা সা গা না পা না গা ৰাইজৰ আশীৰ্বাদ হ'লে নিশ্চয় পাই ৰেডি আপোনালোক ৰেডি ঐ মৰম জান কিবা এটা নাহেও চাই নেনুডালত কিবা এটা হৈ আছে তই অকণমান আগত ক'ব লাগিছিল মই ইটা ঘৰৰ ব্ৰাছ এডাল লৈ অলপ মাৰি দিলোঁ ৰাইজৰ এটা কথা দেই ৰাইজৰ আশীৰ্বাদ অবিহনে শিল্পীসকল কেতিয়াও শিল্পী হ'ব নোৱাৰে আজি যে আমি কে মোহন আপোনালোকৰ আশীৰ্বাদৰ কাৰণে আজি মিক্সাৰ বৰ্ডৰ দাদাই যেনেকৈ ধুনীয়া চাউণ্ড উলিয়াইছে এই মিক্সাৰ বৰ্ডৰ দাদাই কে দাদাই আমাৰ মোহন দাদাৰ ধুনীয়া চাউণ্ড উলিয়াব নীলুত মিক্সিং কৰি এইকেইটা কি চুইচ গোটা লাগিছে যে এইকেইটা কম কিন্তু